Welcome to e-Shiksha. নমস্কাৰ আজি ভিডিঅ'টোত আমি আলোচনা কৰিম পৃথিৱীৰ মহাগৰমৰ বিষয়ে আহা এই বিষয়ে আমি কিছু তথ্য লাভ কৰোঁ প্ৰথমতে চাব লাগিব প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহত্তম মহাসাগৰ ইয়াৰ মুঠ মাটিকালি হৈছে 165 নিযুত বৰ্গ কিলোমিটাৰ ইয়াৰ গড় গভীৰতা হৈছে প্ৰায় 5000 মিটাৰ প্ৰশান্ত মহাসাগৰত থকা কিছুমান মুখ্য দ্বীপ হৈছে যেনেকুৱা জাপান টাইৱান ফিলিপাইন ইণ্ডোনেছিয়া ইত্যাদি এই প্ৰশান্ত মহাসাগৰত থকা কিছুমান উল্লেখযোগ্য সাগৰ হৈছে যেনে বেৰিং সাগৰ দক্ষিণ চীন ফিলিপাইন আলাস্কা ইত্যাদি ইয়াত মুখ্য সামুদ্ৰিক খাতবিলাক হৈছে মেৰিয়ানা আৰু কিউৰাইল ইয়াৰ উপৰি আৰু বহুত এনেকুৱা ধৰণৰ সৰু সৰু খাত থাকে কিন্তু মুখ্যবিলাক হৈছে এই দুটাই যে মেৰিয়ানা আৰু কিউৰাইল এতিয়া ইয়াৰ পিছত আমি যাম বিশ্বৰ দ্বিতীয় বৃহত্তম মহাসাগৰলৈ আৰু সেইটো হৈছে আটলান্টিক মহাসাগৰৰ মুঠ মাটিকালি হৈছে 82 নিযুত বৰ্গ কিলোমিটাৰ গড় গভীৰতা হৈছে প্ৰায় 3000 মিটাৰ সামুদ্ৰিক দ্বীপ আইচল্যান্ড ব্ৰিটিছ দ্বীপপুঞ্জ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ইত্যাদি উল্লেখযোগ্য সাগৰ মানে ডাঙৰ ডাঙৰ নাম ল'বলগীয়া কিছুমান সাগৰ হৈছে যেনেকুৱা বাল্টিক সাগৰ কেৰিবিয়ান লাব্ৰাডৰ সাগৰ আৰু বহুতো আছে প্ৰধান খাতটো হৈছে পুৱাৰ্টো ৰিকো তৃতীয় নম্বৰত আছে ভাৰত মহাসাগৰ বিশ্বৰ তৃতীয় বৃহৎ মহাসাগৰ আৰু ইয়াৰ মাটিকালি হৈছে 73 নিযুত বৰ্গ কিলোমিটাৰ গড় গভীৰতা প্ৰায় 4000 মিটাৰ উল্লেখযোগ্য সাগৰসমূহ হৈছে আৰৱ সাগৰ বংগোপসাগৰ আন্দামান সাগৰ ইত্যাদি সামুদ্ৰিক খাতটো হৈছে চকত্ৰা চাগোছ চিচিলিজ মাডাগাস্কাৰ ইত্যাদি সামুদ্ৰিক যেটো দ্বীপকেইটা নাম মই কৈ দিছোঁ শ্ৰীলংকা আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ ইত্যাদি 4 নম্বৰত যাব লাগিব দক্ষিণ মহাসাগৰ পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰ ইয়াৰ মুঠ মাটিকালি হৈছে প্ৰায় 20 নিযুত বৰ্গ কিলোমিটাৰ এতিয়া দক্ষিণ মহাসাগৰৰ বিষয়ে আমি বেছি তথ্য লাভ এইকাৰণে কৰিব পৰা নাই কাৰণ দক্ষিণ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময় দক্ষিণ মহাসাগৰ বৰফেৰে ঢাক খাই থাকে আৰু শেষৰটো যেটো পঞ্চম মহাসাগৰটো হৈছে উত্তৰ মহাসাগৰ মাটিকালি হিচাপত পঞ্চম নম্বৰত আহে আৰু ইয়াৰ মুঠ মাটিকালি হৈছে 14 নিযুত বৰ্গ কিলোমিটাৰ আৰু উত্তৰ মহাসাগৰৰ গড় গভীৰতা 3500 মিটাৰ এতিয়া উত্তৰ মহাসাগৰ ঠিক তেনেকুৱা যে উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময় উত্তৰ মহাসাগৰখন ডাঠ বৰফেৰে ঢাক খাই থাকে ধন্যবাদ আজিলৈকে ইয়াতে শেষ কৰিলোঁ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিবা